আপোনাক যদি সোধা হয় দেশ প্ৰেম নে ক্ৰিকেট, নিশ্চয়কৈ আপোনাৰ উত্তৰ হ'ব দেশ প্ৰেম। কিন্তু ইমানতে এটা বিতৰ্কই ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে। প্ৰশ্ন উত্থাপিত হৈছে, সঁচাই কি BCCI টকাৰ আগত নিজকে আত্মসমৰ্পণ কৰিলে নেকি? য'ত ভাৰত পাকিস্তানৰ মাজত সকলো ধৰণৰ সম্পৰ্ক ছেদ হৈছে, এনে সময়ত ক্ৰিকেট কিয়? ইয়াকে লৈ ছচিয়েল মিডিয়াত চলিছে ভয়ানক নাটকৰ আখৰা। সাঙৰ খাইছে ৰবিচন্দ্ৰ আশ্বিনৰ দৰে ফৰ্মাৰ খেলুৱৈৰ নামো। ভাৰতীয় অনুৰাগী আৰু খেলুৱৈসকলৰ মাজত তীব্ৰ ক্ষোভ। কিন্তু কিয় আৰু কাক লৈ এই ক্ষোভ? ভিডিঅ'টিত আমি সকলো তথ্য আৰু বিতৰ্ক একেলগে উন্মোচন কৰিম। নমস্কাৰ, স্বাগতম জনাইছো আৰ্টছ স্পৰ্টছ অসম চেনেলটিলৈ। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়বস্তু লৈ, য'ত ৰবিচন্দ্ৰ আশ্বিনৰ নামত এটা ভুৱা মন্তব্যই ছচিয়েল মিডিয়াত চলাইছে তাণ্ডৱ। লগতে আৰু জানিম এছিয়া কাপৰ সম্পূৰ্ণ শ্বেডুল সম্পৰ্কে, ভাৰত পাকিস্তান মেচৰ তথ্য আৰু বিতৰ্কিত ছচিয়েল মিডিয়া পোষ্টৰ সত্যতা সম্পৰ্কে। যোৱা কেইদিনমানৰ পৰা ছচিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে, য'ত দাবী কৰা হৈছে যে আশ্বিনে কৈছে এছিয়া কাপত পইচাৰ বাবে দেশ প্ৰেমক বিক্ৰী কৰা হল। পোষ্টত স্পষ্টকৈ কোৱা হৈছিল WCLত পইচা কম থকাৰ বাবেই ভাৰত পাকিস্তানৰ খেল বাতিল কৰা হল, কিন্তু এছিয়া কাপত পইচাৰ বাবেই সেই খেল বাতিল নহব। BCCI টকাৰ আগত দেশৰ স্বাভিমানক বিক্ৰী কৰি দিলে। কিন্তু এয়া আছিল সম্পূৰ্ণ ভুল তথ্য। এয়া আশ্বিনে কোৱা নাছিল, যাৰ বাবে আশ্বিনৰ এক্সত আহি স্পষ্টীকৰণ দিব লগা হয় যে এই ভুৱা মন্তব্যৰ সৈতে তেওঁ জড়িত নহয়। লাজ পাব লাগে এনে ভুৱা খবৰ বিয়পোৱাসকলে। WCLত ভাৰত পাকিস্তানৰ মাজত হ'বলগীয়া খেলখন 20 জুলাইত বাতিল কৰা হৈছিল। এছিয়া কাপ 2025ৰ সূচী অনুসৰি 14 ছেপ্টেম্বৰত ভাৰত পাকিস্তানৰ মাজত হ'ব মেচ। খেলখন অনুষ্ঠিত হ'ব যুক্তৰাষ্ট্ৰ আৰৱ আমিৰাটত। ইয়াৰ আয়োজকৰ দায়িত্বত ভাৰত নিজেই থাকিব। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাক ধৰি বহুতে এই খেলৰ সমালোচনা কৰিছে। বিতৰ্কৰ মাজত কিছুমান খেলুৱৈ এই খেলত অংশ ল'বলৈ অস্বীকাৰ কৰিছে। ভুৱা পোষ্টে এনে খেলুৱৈসকলৰ মানসিকতা আৰু ভক্তসকলৰ অনুভৱত বেয়া প্ৰভাৱ পেলাইছে। আপুনি কি ভাবে? ভাৰত পাকিস্তানৰ খেল হোৱাটো উচিত হয় নে নহয়? কমেণ্টত আপোনাৰ মতামত দিয়ক। আৰু এনে খেলবাৰ্তা সত্যতাৰে চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।